নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি বনাবলৈ লৈছোঁ কঁঠালৰ কোফ্তা কাৰী। চাওঁচোন আহক। প্ৰথমতে মই গোটেই বস্তুখিনি গোটাই ল'লোঁ। এনেকৈ কঁঠালখিনি মই সিজাই লৈছোঁ, আলুখিনিও মই সিজাই ল'লোঁ। তাৰপিছত মই বিলাহীখিনি কাটি লৈছোঁ, জিৰা পাউডাৰখিনি, এয়া আটা, নিমখ, হালধি, বেচন, আদা নহৰু জালুকৰ পেষ্ট, তেজপাত, পিঁয়াজ, জলকীয়া, মছলা, পাঁচফোৰণ গোটেইখিনি মই গোটাই লৈছোঁ। তাৰপিছত মই কঁঠালৰ যিখিনি মই সিজাই লৈছিলোঁ সেইখিনি এনেকৈ এতিয়া মই মোহাৰি লৈছোঁ। এতিয়া মই আলুখিনিও যিখিনি সিজাই লৈছিলোঁ সেইখিনি আলু মই দি দিম, দি পেলাই মোহাৰি ল'ম। এনেকৈ মোহাৰি ল'ব। তাৰপিছত মই যোনখিনি জালুকৰ পিচি লৈছিলোঁ, জালুকৰ গোটা জালুকখিনি সেইখিনি মই দি দিছোঁ। এতিয়া মই আটা দিম 2 চামুচ দি দিছোঁ, বেচনখিনিও মই 2 চামুচ দিম। এনেকৈ দিয়াৰ পিছত অলপ মোহাৰি ল'ব। হালধিটো মই এটা জোখত দি ল'ম। বস্তু দিয়াৰ পিছত মোহাৰি ল'ব, মিলাই জিৰা পাউডাৰো দিম মই। এতিয়া মই সোৱাদ অনুযায়ী নিমখ দি লওঁ। মিলাই লৈছোঁ। হৈ গ'ল মোৰ। এতিয়া এইখিনি গোটেইখিনি দিয়াৰ পিছত মিলাই হৈ গ'ল মোৰ। আপোনালোকেও এনেকৈ মিলাই ল'ব। মই তেল অকণ হাতত লগাই লৈছোঁ, লগাই পেলাই এতিয়া মই যিখিনি মিলাই ল'লোঁ সেইখিনি গোটেইখিনি মই এতিয়া গোল গোলকৈ লাডু বনাব। এনেকৈ লৈছোঁ, আপোনালোকে হেৰি কৰি ল'ব পাৰে, এনেকৈ গোলকৈ ল'ব, বনাব। হৈ গ'ল মোৰ গোটেইখিনি লাডু বনাই হৈ গ'ল। এতিয়া মই হেৰি কৰিবলৈ যাম, তেল দিম মই কেৰাহীত। তেলখিনি প্ৰায় গৰম হৈছে। এতিয়া মই লাডুকেইটা দি দিম এটা এটাকৈ। লাডুকেইটা মই দি লৈছোঁ। তাৰপিছত মই লৰাম, আপোনালোকে সাৱধানে লৰাব, ময়ো সাৱধানে লৰাইছোঁ, ভাগি যোৱাৰ সম্ভাৱনা থাকে। লৰাই থাকিব অকণমানকৈ। এতিয়া ৰঙচুৱা হ'ব, আপোনালোকে নমাই দিব পাৰিব। মোৰ প্ৰায় ৰঙচুৱা হৈছেহিয়ে, নমাব হৈ গ'ল। আপোনালোকে নিজৰ জোখ এটাত নমাই ল'ব। মই নমাইছোঁ। মই গোটেইকেইটা নমাই ল'লোঁ। তাৰপিছত মই কঁঠালৰ কাৰীটো বনাবলৈ যাম। তেল দি লৈছোঁ, মই পাঁচফোৰণখিনি দি লৈছোঁ। মই তেজপাতকেইটা দি দিম। এতিয়া অকণ লৰাই দিম, এনেকৈ অলপ লৰাই ল'ব। লৰাই লোৱাৰ পিছত এতিয়া মই পিঁয়াজখিনি দি দিম। কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ মই। কাটি থোৱা মই কেঁচা জলকীয়াখিনিও দি দিম। লৰাই ল'ম আকৌ হালধি অকণ দি। নিমখখিনিও মই দি দিলোঁ। হালধি নিমখ দিয়াটো নিজৰ লগত কথা। দি লৈছোঁ মই, ধুনীয়াকৈ এতিয়া লৰাই দিলোঁ। এতিয়া মই কাটি থোৱা যিখিনি বিলাহী আছিলে সেইখিনি মই দি দিছোঁ। বিলাহীখিনি দি পেলাই এতিয়া মই লৰাম, আপোনালোকে লৰাব, অলপ সময় লৰাব, 2-3 মিনিট। এতিয়া মই যিখিনি আলু মই সিজাই পেলাই আধা থৈ দিছিলোঁ সেইখিনি আলু এতিয়া দি পেলাই লৰাম মই। দিলোঁ, লৰাই দিম। লৰাই
মই জিৰা পাউডাৰখিনি অকণমান দি দিম এতিয়া। মই বেচন অলপ অকণমান দি দিম, বেচন অকণ আকৌ বেচনখিনি দি আকৌ মই লৰাই দিম। তাৰপিছত মই এটা চাইডে গেছৰ এটা চাইডে মই গৰম পানী কৰি থৈছিলোঁ, তাৰে একমগমান গৰম পানী মই দি দিছোঁ, সৰু মগ এটাৰ। গৰম পানীখিনি দি পেলাই এতিয়া মই লৰাই দিম, অলপ লৰাই ল'ম। এটা অনুযায়ী গৰম পানীটো দিলেই হ'ল। লৰাই লৈছোঁ। লৰাই পেলাই এতিয়া মই যিখিনি লাডু অথনি বনাই থৈছিলোঁ কঁঠালৰ, আলু মিক্স কৰি পেলাই, চব মিক্স কৰি পেলাই এতিয়া সেই লাডুখিনি ইয়াৰ আগত মই এতিয়া যিখিনি মছলা আছিলে জালুকৰ, সেইখিনি অকণ দি লৈছোঁ। দি পেলাই মিট মছলাখিনি অকণ দি ল'ম। আৰু বেলেগ যি মছলা আছে অলপ অলপকৈ মই দি লৈছোঁ। মছলাখিনি গোটেইখিনি মই দি লৈছোঁ। এতিয়া অকণমান লৰাম, লৰাই পেলাই যিখিনি অথনি বনাই থোৱা লাডু বনাই থৈছিলোঁ কঁঠালৰ, সিজাই পেলাই কঁঠালখিনি আৰু আলুখিনি সিজাই এতিয়া মই এটা এটাকৈ দি দিম, গোটেইকেইটা দি দিম। গোটেইকেইটা দি পেলাই মই এতিয়া অকণমান নভঙাকৈ আপোনালোকক সাৱধানে লৰাব, মিক্সিং কৰি দিব তলকৈ গোটেইখিনি ভঙাকৈ। গোটেইখিনি হেৰি কৰি দিব, মিলাই দিব, লাহে লাহে কৰিব, ভাগি নাযায়। হৈ গ'ল। এতিয়া হৈ যোৱাৰ পিছত মই এতিয়া ঢাকোন এখন দি থ'ম ইয়াত। ঢাকোনখন 10-15 মিনিটৰ কাৰণে মই দি থৈ দিম। ঢাকোনখন হৈ গ'লহি আৰু 10-15 মিনিট মোৰ হৈ গৈছে। সেই এতিয়া মই ঢাকোনখন আঁতৰাই দিম। চাওক হৈ গ'ল কঁঠালৰ কোফ্তা কাৰী। ধুনীয়া এটা তাৰপৰা চেণ্ট আহিছে, আৰু দেখাতে গম পাইছে যে কেনেকুৱা হ'ব খাই। চাওক এতিয়া মই বাচন এটাত নমাম, পূৰা সজাম। তাৰ লগত মই আজি ৰুটি লৈ লৈছোঁ খাবলৈ। ৰুটি সৈতে ৰাতিপুৱা খাম বুলি ভাবিছোঁ, লৈছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে চাই পেলাই, আৰু আপোনালোকেও যদি বনাব বিচাৰে ভিডিঅ'টোৰ পৰা চাই পেলাই ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।